ৰাহুল তুমি ঘৰতে থাকা, মই পথাৰৰ ফালে গ'লো। হ'ব ঠিক আছে, তুমি যোৱা, মই ঘৰতে আছো। দাদাই পথাৰত গৈছে, বহুত সময় হৈ গ'ল, গৈ কিনে পানীও দি আহো আৰু এটা মোবাইল লাগে বুলিও কৈ আহো। পানী আনিলা? পানী আনিলো। ল গ্লাছটো ল। দাদা মানে এটা কথা ক'ব বিচাৰিছো। কি কবি ভালকে ক। নাই মানে আমাৰ স্কুলত অনলাইন ক্লাছ আৰম্ভ কৰিছে। ভাল কথা দেখোন, বহুত দিন হ'ল স্কুলতো যোৱা নাই, এতিয়া অলপ ভালকে পঢ়িবি। নাই মানে মোবাইলত কৰিব লাগে এইবিলাক অনলাইন ক্লাছ, মোবাইল এটা কিনি দিব লাগে। মানে মই মোবাইল ক'ৰ পৰা কিনি দিম? এইটো মই কি জানো, মোবাইল এটা কিনি দিব লাগিব। মোবাইলটো মই কিনি দিব নোৱাৰোঁ, কেনেকৈ কিনি দিম মোবাইল? দিবই লাগিব, আমাৰ ক্লাছত সকলোৱে মোবাইল কিনিছে, তোমাৰ তাত মই বাইক বিচৰা নাই। মই কেনেকৈ কিনি দিম? দেউতা ঢুকোৱাৰ পৰা ঘৰখন কেনেকৈ চলাই আছোঁ মইহে জানো, তই কি জানিবি? এইবিলাক মই বুজি নাপাওঁ, মুঠতে মোৰ মোবাইল লাগিবই। কি যে হ'ব, মা দেউতা কিয় এৰি গ'লা? এটা কাম কৰোঁ, ছাগলীটোকে বিক্ৰী কৰি দিওঁ, সন্মুখত ঈদো আহি আছে, পইচাৰো প্ৰয়োজন, তাকে কৰি দিওঁ। দাদা ছাগলীটো বিক্ৰী কৰিলা নেকি? কৰিলোঁ। এতিয়া মোৰ মোবাইলখন আনি দিয়া। হ'ব ক'ব নালাগে, গৈ আছোঁ। দাদা বজাৰৰ পৰা আহিলে নাই? দাদা ঘৰতে আছোঁ। ল তোৰ মোবাইল, তোৰ পঢ়াৰ কাৰণে যিমান খৰচ কৰিব লাগে মই কৰিম, কিন্তু ভালকৈ পঢ়িবি। হ'ব ঠিক আছে। বুজিলি? দাদা মই আহিছোঁ, আহোঁতে অলপ লেট হ'ব পাৰে। কি খবৰ তহঁতৰ? চলি আছে। দাদাৰ মোবাইল লৈ দিছে আজি, চা। কি মোবাইল লৈ দিছে চাওঁ? ৰেডমি মোবাইল, কিমান দাম? মইতো আইফোন চলাওঁ বহুত দিন আগৰ পৰাই। দে তোৰ দাদা অল মডেল বাসন্তী। হ'ব বাদ দিয়া এইবোৰ, ঈদ আহি আছে, ঈদৰ কাৰণে কাপোৰ ল'লা নে নাই? লৈছো। দাদাই মোক শ্বপিং কৰিব টকা দিছে 5,000, শ্বপিং কৰিব যামেই। তই ল'বি না নাহাই? মই ঘৰত যাওঁ, গৈ কিনে দাদাৰ পৰা টকা ময়ো ল'ম। তোৰ দাদা যি কৃপণ, তোক দাদা টকা দিয়া, মই ঈদৰ কাপোৰ ল'ম। ৰাখি থৈছোঁ 500 টকা। 500 টকা? 500 টকাত কি পায় আজিকালি? নালাগে মোৰ 500 টকা, লোৱা। ছাগলী বিক্ৰী মাত্ৰ 500 টকাই আছে। এইটো মই কি জানো, 500 টকাত কি পায় আজিকালি? এইখিনি আছে, ইয়াৰ ওপৰত মই দিব নোৱাৰোঁ। ময়ো 500 টকা নলওঁ, এবাৰ ঈদত কাপোৰে নলওঁ। এইটো ঈদত ভাল কাপোৰ কিনি দিম। নালাগে মোৰ তোক কাপোৰ। ৰাহুল, তোৰ কাৰণে কাপোৰ আনিছোঁ।
ইমান চিন্তা নকৰিবি, এইবাৰ এইখিনিয়ে ল। মোৰ 500 টকা আৰু হৰকান্তৰ পৰা ধাৰা লোৱা 500 টকা দি এইখিনিয়ে লৈ আহিছোঁ। মইতো লোৱাই নাই, অহা ঈদত ভালকৈ নিদিম। আহিলি তহঁতে কি খবৰ? ভাল ভাল দে বাইক মই চলাওঁ। তই চলাবি নেকি? অঁ তই বাইক চলালে মই এইটোত নবৌ দেই। ঠিক আছে হ'ব যা। মই এইটোত যাম। যা। খবৰ কি? ভাল বল ক'ত গৈ আছ? মানে ঈদৰ দিন হিচাপে ওলাই আহিলো। ভালে, ক'ত গৈ আছ? ৰাতিপুৱা ওলাই আহিলো, বল অলপ ফুৰি আহ। মই যাব নোৱাৰো। কেলে? মোৰ অলপ কাম আছে, এঠাইত যাব লাগে। ঘৰৰ পৰা যাব গৈ আছে। ঠিক আছে তাক। আজি মই যাব নোৱাৰো। যা, বেয়া নাপাবি হা। ঠিক আছে আমি ফুৰি আহোঁ। যা, যা। গাড়ী ভাল দোৱা কৰিব। ঠিক আছে। যা, বাই। কেনেকৈ হ'ল এইটো? আজি যদি কিবা হ'লহেঁতেন মই কি কৰিলোহেঁতেন? টেনশ্যন নকৰিবা। কি কৰিম এতিয়া ভাবিব নাই। একো যদি নহয়। কিবা হ'লহেঁতেন টকা ক'ত পালোহেঁতেন মই কৈছিলোঁ কি আৰু কৰিলে কি তই? আৰু ফ্ৰেণ্ডৰ লগত ঘূৰিবি? দাদা দাদা মোৰ ভুল হৈ গৈছে দাদা।